নমস্কাৰ ডিপি এছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা সাধু কথা ক'ব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আপোনালোকে যদি সাধুটো ভাল পায় চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। এহাল চৰাই আৰু সাগৰৰ সাধু। এসময়ত এখন সাগৰৰ পাৰৰ এজোপা গছৰ তলৰ ডাল এটাত এহাল চৰায়ে বাস কৰিছিল। এবাৰ কণী পাৰিবৰ সময়ত মাইকী চৰাইজনীয়ে মতাটোক ক'লে, এতিয়া আমি কোনোবা নিৰিবিলি ঠাইত বাহ পাতোগৈ ব'লা। কণীকেইটা কোনোবাই অনিষ্ট কৰিলে বা চুৰ কৰি লৈ গ'লে বৰ বেয়া লাগিব। মতা চৰাইটোৱে ক'লে, সাগৰৰ পাৰেই হ'ল নিৰাপদ ঠাই, ইয়াৰ পৰা আমাৰ কণীকেইটা কোনে নিব পাৰে। আচলতে মোৰ সাগৰলৈকে ভয় লাগে। জোৱাৰৰ সময়ত পানী বহুত ওপৰলৈকে আহে। সেই সময়তে যদি সুযোগ গ্ৰহণ কৰি সাগৰে আমাৰ কণীকেইটা চুৰ কৰি লৈ যায়। চৰাইজনীয়ে ক'লে, আমাৰ কণী চুব পৰাৰ সাহস সাগৰৰ নাই, তুমি নিশ্চিন্ত থাকা। মতা চৰাইটোৱে ক'লে। সাগৰে সিহঁতৰ কথা শুনি মনে মনে হাঁহিলে। সাগৰে যেনিবা সেই কণীকেইটা লৈ গ'লেই। সেই সামান্য চৰাইটোনো বিশাল সাগৰৰ কি কৰিব পাৰে। পূৰ্ণিমা আহিবলৈ দে, সেইদিনা জোৱাৰ বেছি হ'ব, তহঁতৰ মজা চাম। সাগৰে মনে মনে ভাবিলে। যথাসময়ত চৰাইজনীয়ে কেইটামান ধুনীয়া কণী পাৰিলে আৰু কেইদিনমানৰ পাছতেই পূৰ্ণিমা আহিল। সাগৰত প্ৰবল জোৱাৰৰ সৃষ্টি হ'ল। সেইদিনা আকৌ চৰাই দুটা বাহত নাছিল। আহাৰ সংগ্ৰহ কৰিবৰ বাবে কিছু দূৰলৈ গৈছিল। সেই সুযোগতে জোৱাৰৰ পানীৰ লগতে আহি সাগৰে সিহঁতৰ কণীকেইটা লৈ গ'ল। ঘৰলৈ ঘূৰি আহি মাইকী চৰাইজনীয়ে যেতিয়া শূন্য বাঁহটো দেখিলে, তাই কান্দোন জুৰিলে আৰু মতাটোক ক'লে, মই এই আশংকা কৰিয়েই তোমাক আগৰে পৰা বাঁহ সলনি কৰাৰ কথা কৈ আছিলোঁ। তুমি গৰ্ব কৰি মোৰ কথা নুশুনিলা। এতিয়া তাৰ ফল আমি দুয়ো ভুগিব লাগিব। মোৰ হ'বলগীয়া পোৱালীকেইটা। তাইৰ কথা শুনি মতাটোৱে আকৌ গৰ্ব কৰিয়েই ক'লে, তুমি চিন্তা নকৰিবা। বদমাছ সাগৰে এই কাম কৰিলেতো, এতিয়া চাবা মই তাৰ কি কৰোঁ। মই তাৰ গোটেই পানী সিঁচি পেলাম। মাইকী চৰাইজনীয়ে ক'লে, তুমি এই বিশাল সাগৰনো কি অনিষ্ট কৰিব পাৰা, আৰু তোমাৰ এই সৰু ঠোঁটটোৰে তুমি কিমান পানী সিঁচিবা। মোৰ বহুত বন্ধু আছে, মই সিহঁতৰ লগত একলগ হৈ এই কাম কৰিম আৰু সাগৰক মজা দিম। তুমি চাই থাকা। চৰাইটোৱে ক'লে। সি সঁচাকৈয়ে ওলাই গৈ তাৰ লগৰ আন চৰাইবোৰকো কথাটো ক'লে। সিহঁতে ক'লে, বন্ধু, আমি আটাইয়ে একলগ হৈও সমুদ্ৰৰ পানী সিঁচি শেষ কৰিব নোৱাৰোঁ। তাতকৈ আমি ৰজাৰ গৰুড়ৰ ওচৰলৈকে যাওঁ আৰু সাগৰৰ এইবোৰ অপকৰ্মৰ কথা কওঁগৈ। চৰাইবোৰ একলগ হৈ বিষ্ণুৰ বাহন গৰুড়ৰ ওচৰলৈ গ'ল আৰু গৰুড়ক সকলো কথা ক'লে। গৰুড়েও চিন্তা কৰি দেখিলে যে সাগৰে এনে কাম কৰাটো উচিত হোৱা নাই। চৰাইবোৰ সৰু বা সামান্য হ'ল বুলিয়েই সাগৰে সিহঁতৰ আগত নিজৰ ক্ষমতা দেখুৱাবলৈ এনে কৰাটো অনুচিত হৈছে। তাক কিবা এটা কৰিব লাগিব আৰু চৰাই ৰজা হিচাপে সেয়া গৰুড়ৰ দায়িত্ব। এনে সময়তে বিষ্ণুৰ এজন দূত আহি গৰুড়ক ক'লে যে বিষ্ণু দেৱতা অমৰাৱতীলৈ কিবা এটা কামত যাব খুজিছে, গতিকে তাক মাতিছে। গৰুড়ে দূতক ক'লে, আমি হ'লো সামান্য চৰাই, আমিনো বিষ্ণু দেৱতাৰ কি কামত আহিব পাৰোঁ। তুমি তেখেতক ক'বা তেখেতৰ বাহন হিচাপে যেন আন কাৰোবাক ৰাখে আৰু মোক অব্যাহতি দিয়ে। দূতে বিষ্ণু দেৱতাক গৰুড়ে কোৱা কথাখিনিয়ে ক'লে। বিষ্ণু দেৱতা আচৰিত হ'ল। ইমান দিন হ'ল গৰুড়েতো কাহানিও এনে কথা কোৱা নাই। বিষ্ণু দেৱতাই যি কয় তাকেই বিনা বাক্যই মানি আছে। আজি কি হ'ল? তেওঁ নিজেই গৰুড়ৰ ওচৰলৈ আহিল আৰু গৰুড়ক কথাটো কি সুধিলে। গৰুড়ে এনেকৈ স্বয়ং বিষ্ণু দেৱতাকে অৱমাননা কৰাৰ বাবে নিজেই লাজ পাই আছিল। গৰুড়ে ক'লে, হে ভগৱান, আপোনাৰ বিশ্ৰামস্থল হোৱা বাবে সাগৰৰ অহংকাৰ বাঢ়ি গৈছে। সি মোৰ প্ৰজাৰ পৰা কণী চুৰ কৰিছে আৰু এই ৰজাৰ কাম কৰি মোক অপমান কৰিছে। বিষ্ণুৱে ক'লে, তুমি ঠিকেই কৈছা। তোমাৰ প্ৰজাৰ অপমান মানে তোমাৰ অপমান, আৰু তোমাৰ অপমান মানে মোৰ অপমান। ব'লা আমি সাগৰক এসেকা দিওঁগৈ। গৰুড়ৰ লগত বিষ্ণু দেৱতা সাগৰৰ ওচৰলৈ গ'ল আৰু সাগৰক ক'লে, দুষ্ট সাগৰ, তোমাৰ ইমান সাহস কেনেকৈ হ'ল যে তুমি চৰাই কণী চুৰ কৰা। ভালে ভালে সেয়া ঘূৰাই দিয়া, নহ'লে মই এই মুহূৰ্ততে তোমাক শুকুৱাই পেলাম। সাগৰে বিষ্ণু দেৱতাৰ কথা শুনি বৰ ভয় খালে। তেওঁ ততাতৈয়াকৈ সেই কণীকেইটা ঘূৰাই দিলে। কণীকেইটা বিষ্ণু দেৱতাই গৰুড়ক দিলে। গৰুড়ে চৰাইটোক দিলে আৰু চৰাইটোৱে তাৰ পত্নীক দিলে। কণীকেইটা ঘূৰাই পাই চৰাইজনী বৰ আনন্দিত হ'ল আৰু পতি দেৱতাৰ শক্তিৰ ওপৰত তাইৰ আস্থা জন্মিল।